নমস্কাৰ, এটি বিশেষ দিন সকলোকে মই আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু কিহৰ বিশেষ দিন বিশেষ সকলোখিনি কথা কৈ আছোঁ। এইপিনে মাৰ লগত যাব ওলাইছোঁ চতিয়া, আৰু চতিয়াৰ এটি বিশেষ জেগালৈ যাব ওলাইছোঁ। আৰু এই বিশেষ জেগাটোৱে হৈছে চিনিয়ৰ চিটিজেনছ হোম, অৰ্থাৎ বৃদ্ধাশ্ৰম। আৰু বৃদ্ধাশ্ৰম অহা এটি বিশেষ কাৰণেই হৈছে যে মোৰ জন্মদিন উপলক্ষে আজি ককা আইতাসকলৰ লগত এসাঁজ খাবলৈ আজি ইয়ালৈ আহিলোঁ। আৰু বৃদ্ধাশ্ৰমৰ পৰিৱেশটো ইমানেই বেছি ধুনীয়া যে আপোনালোকক বুজাব নোৱাৰি শব্দৰে। আৰু প্ৰত্যেকটো কোঠালিতে ইয়াতে নামাকৰণ কৰা আছে। আৰু এই বৃদ্ধাশ্ৰমখনৰ লগত জড়িত প্ৰত্যেকগৰাকী সদস্যৰ ব্যৱহাৰ পাতি মাত কথা ইমানেই বেছি ভাল যে এনেকুৱা লগা নাই যে প্ৰথমবাৰৰ বাবে আহিছোঁ। আৰু এইপিনে ককা আইতাসকলৰ লগত অকণমান সময় কটালে, এইপিনে আইতা এটা গানো গাই দিলে। আৰু এইখিনিতে এটা কথা ক'লোঁ যে ইয়াতে বৃদ্ধাশ্ৰমৰ লগতে এটি নিচামুক্তি কেন্দ্ৰও আছে। এইপিনে ককা আইতাসকলৰ লগত সময় কটাই পিনে আমাৰ খোৱা সময় হৈ গ'ল। ফাৰ্ষ্টে ককা আইতাসকলক দি তাৰপিছত আমি খাবলৈ কৰিলোঁ। আৰু মই এই বৃদ্ধাশ্ৰমখনৰ সকলোখিনি ডিটেইলছ তলত দি দিম বাৰু ডেছক্ৰিপশ্যনত, আপোনালোকে লাগিলে যোগাযোগ কৰিব। আৰু আমিও খাবলৈ ঘৰলৈ যাবলৈ ওলালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই।